কুকুৰে নাচিকায় চাঙলে আহিবি ৰাতি। হেল্ল' গাইজ, ৱেলকাম টু গাঁৱলীয়া ব্লগছ। আজি গাঁৱলীয়া ব্লগছত দেখি পাব ইয়াত খেতি পথাৰ আৰু লগতে আমি গৈ আছোঁ গৰু বান্ধিবলৈ। চাওক আমাৰ গৰু। আৰু লগতে এটা কথা, এই আহি আছে চা পিছফালে কোন হয়। পোহৰটো ৰাতিপুৱা হৈ আছে বৰ্তমান, ইমান ভাল দেখা নাই। ভাটু ভাটু আমাৰ ভাটু আহি আছে। গৰু বান্ধিব গৈছে, সিও গৈ আছে। ভাটু আহ, পিছে পিছে আহি থাকিব সিও গৰু বান্ধিব। এইটো আমাৰ দামৰা, এইটো আমাৰ অম্ব, এইটো আমাৰ পেটলি, এইটো হাজং জনজাতিৰ পৰা লৈ অনা, ইয়াৰ নাম তাৰ কাৰণে হাজং। এইজনী আমাৰ গাইজনী। এয়া আমাৰ ৰবৰ গছৰ বাগান হয়, ইয়াতে গৰুকেইটা বান্ধিলোঁ। ৰবৰ গছৰ বাগান মানেতো আপোনালোকে জানেই, যিকোনো প্লাষ্টিক বা ৰবৰ জাতীয় বস্তু এই গছৰ পৰা হয়, ৰবৰ গছৰ পৰা হয়। 3 দিনৰ মূৰত এদিন গছবোৰক ৰেষ্ট দিওঁ। আজি সেইকাৰণে কামো নাই, অলপ কম, গৰুকেইটা বান্ধিলোঁ অকল। এতিয়া বেৰা বনাম, বেৰা পকাৰ কাম আছে, জানে নহয় গাঁৱলীয়া কাম। তো আজি ভিডিঅ' ইমানে, বাই বাই, টাটা।